এয়া ফাইন নেচেলৰ আণ্ডাৰত কম্পিটিশ্যন হৈ যোৱা 22 নৱেম্বৰ ৰাজগড়ত আমাৰ ষ্টুডেণ্টসকলৰ এইফালে ট্ৰফি মেডেল এইফালে ট্ৰফি মেডেল এইফালে এতিয়া এটা কথা কম যে জাজ কেজন আছিল তাত দুজন এজন আমাৰ অসমৰ এজন বাহিৰৰ পৰা আহিছিল হয় নাই আৰু সবে কৈছে আমাৰ কথা যে আমি পাই গলো তেনেকা নহয় আমাৰ ছমাহৰ আগৰ পৰা আমি গম পাওঁ খেলখনৰ কথা আমি পাতিম আমাৰ লৰাখিনি জোৰ দি আছিল বহুতে অলপ দেৰিকে জোৰ দিছে ঠিক আছে আৰু এফালে তুমি কি পালা এফালে মেন ফিজিক চ্যাম্পিয়ন হলা মিস্টাৰ ডিব্ৰুগড় তুমি ডিব্ৰুগড় কিহত পালা সিনিয়র বডি বিল্ডিং আইফালে ডেনিস জিম মডেল আৰু মেডেল আৰু কিহত পালা ডেনিস জিন্স মডেলত তুমি মিস্টাৰ আসামখনত ফার্স্ট হলা আর দুটা ক্যাটাগরি হয়েছিল না তাত জুনিয়র সিনিয়র জুনিয়র পালা তুমি আইফালে ফার্স্ট আর স্লিপার বিল্ড এটা ফ্রি খেল আছিল ঠিক আছে মিস্টার আসামত থার্ড আহিলা তুমি সেকেন্ড আহিলো ডিস্ট্রিক্টত তাছত ফিফথ আহিলো ডিস্ট্রিক্টত স্টেটত ন জিন্স মডেল হয় নাই আর তোমার জিন্স মডেল ইয়ার ফিগারটো ভাল লাগিছে এইফালে সমী মুৰা মই বডি বিল্ডিংত মিস্টাৰ আসামত পালো 5 নম্বৰ ন নিজৰ ক্যাটাগরিত হয় নাই এইফালে পদুম মিস্টার আসামত সেকেন্ড মানে কে ক্যাটাগরি তিনটা 55 তে আছিল মানে ই বিট দিলে তোক তোমাকো দিলে পদুমে হয় নাই যে আমাৰ মানে কি এটো আগৰ পৰা প্ল্যানিং আছিল হয় নাই তাত দুজন জাজ আছিল আৰু এজন জাজ আছিল আনিছিল ৰাজগড় আৰসি ফিটনেছে তেওঁলোকৰ লৰা খেলিছিল ঠিক আছে আৰু সেই জাজজনৰো ষ্টুডেন্ট আহিছিল তিনসুকিয়াৰ পৰা তেওঁলোকেও নাপালে পাৰে তেও নাই পোৱা তেও সিস্টেমতে দুজনৰ জাজ কৰিছে ঠিক আছে আৰু জাজ এজন আহিছিল যেটো হিন্দী ভাষী বহুতে কৈছে ভাষা বুজি পোৱা নাই খেল নাই এতিয়া যদি তোমালোকে ইয়াৰ পৰা কলকাতা যোৱা খেলিবলৈ বা দিল্লী যোৱা তাতো ভাষা বুজি পাবই লাগিব হিন্দীত ক'ব বা ইংলিছত ক'ব হয় নাই এটো লগিনে মানে এক্সকিউজ দি লাভ নাই কিছুমানে এক্সকিউজ দিছে পজিঙৰ ইংলিশে ক'ব হয় নাই আৰু হেইটোৰ কথা বেলেগ বহুতে কৈছে ট্ৰল কৰিছে যে আমাৰ ল'ৰা পালে মোৰ মানে মই আমাৰ ল'ৰাক জিকুৱাই মোক নিজক বদনাম কৰিবলৈ মোৰ মানে ইমানখিনি মাথাত আছে যে হিমা হেইটো কোন কাম নকৰো মই এইবলে পদুমক জিকাবলৈ কাৰণে মই নিজক মানে বদনামত পেলাম হেতু মোৰ মানে মাথাত আছে হিমানখিনি মই কৰিব নাই ইমানখিনি চিট কৰি কেনে আমি জিকিব নাই হয় নাই ইটা তই আইপিবিত কেবাৰ খেলিব আগত খেলিছো আজিলৈকে মই তিনিবাৰ খেলিছ কষ্ট কৰিছ ডাব্লিউএফত খেলিছ মই আজি এই মেডেলটো লবলৈ সক্ষম হৈছো মই কষ্ট জড়িত মই এনেই লবলৈ মানে মই আজিলৈকে কোনোবাই দি দিছে হেতু নহয় এনেই দিছে বা হেতু কথা নহয় মই 4-5 বছৰ লাগি আছো এই মেডেল 4-5 বছৰ আজি পাতো লকডাউনৰ আগৰ পৰা তোক লকডাউনৰ আগৰ পৰা জিম মাৰিছ তুমিও লকডাউনৰ অলপ পিছত আগৰ পৰাই মাৰি আছা জিম হয় নাই তাত গিনে কিবা এটা পাবলৈ সক্ষম কিমান খেল খেলিছা আমি পাও নাপাও কিন্তু আমি কি কৰো চুপচাপ আহি যাও জাজৰ চিঞৰ বাখৰ নকৰো হয় নাই জাজে যি ডিসিশন দিলে হয় নাই এনে চিঞৰি কেনে মই এখন সাৰ্টিফিকেট লৈ মুকু পঠিয়াই দিছে আগত আহিছো আমিও গৈছো হাৰিছো জিকিছো কিছুমান খেলত মানে চিঞৰ বাখৰ কৰি কেনে লাভ নাই কেলে এক্সকিউজ দি লাভ নাই ফেল কৰিলো আৰু হৈ গল আৰু নেক্সট আকৌ মাথা মাৰিম ভালকে তে চিঞৰি লাভ নাই ফাৰ্স্ট টাইম এখন নেচাৰেল বডি বিল্ডিং শ্ব এখন আসামত আহিছে তোমালোকে যদি এখন শ্ব নখেলোৱা হলে আজি কি কৰিছিল তোমালোকে ষ্ট্ৰইট দিবলগীয়া হৈছিল আৰু কেইবছৰৰ পিছত তো মই কেনে ভাবিলো শ্ব এখন অসমত আনো তোমালোকৰ ভাল হক আৰু অসমৰ বহুত ল'ৰা ভাল হক আৰু মেনেজমেন্টৰ কথা কৈছে বহুতে খানা পোৱা নাই বহুতে কৈছে কি হেৰি পোৱা নাই পানী পোৱা নাই ঠিক আছে মেনেজমেন্টৰ কথাটো মই এতিয়া কৰিছো তাত কি হল সেক্ৰেটাৰী যোনজন আছিল সেক্ৰেটাৰী এক্সিডেন্ট হল দুদিনৰ আগত আঙুলি ভাঙিলে নেক্সট দিনাখন সেক্ৰেটাৰীজনৰ আকৌ ভাইকটো ঢুকালে ঠিক আছে হেকেনে খেলি মেলি হৈ গল আৰু তাৰ উপৰি কি খানাৰ কথা খানাত টোকেন নাছিলে নেকি টোকেন নাছিলে আৰু ৰাজগড় নিচিনা জায়গাত আসামখনত আমি ভাবা নাছিলো যে ইমান ষ্টুডেন্ট হৈ যাব অভাৰ হৈ গল সবেই জানে হেতু অসমত আজিলৈকে এনেকুৱা ফেডাৰেশনত হোৱা নাই কোনো এখনত তুমিও বহুত খেলিছা 5-6খন তুমিও খেলিছা হয় নাই মও খেলিব গৈছো কিন্তু ইমান ষ্টুডেন্ট হোৱা নাই এইকাৰণে মেনেজমেন্টৰ ক্ষেত্ৰত অলপ খেলি মেলি হৈ গল হেতু আৰু অলপ চলপ ধৰা বন্ধা কৰি কেনে চলিব লাগে আৰু ঠিক আছে নেক্সট টাইম পাতিলে যাতে হেবোৰ ভুল নহওক আমাৰ হেতু বাৰু আমাৰ ভুল পানী পনে লৰা এজনৰ বহুত দায়িত্ব থাকে
পানী আৰু খানাটো যোগাৰ ধৰিব লাগে এইটো আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল আৰু যিহেতু আমি আলহী হিচাপে গৈছিলোঁ নিজেও আমি জাজে খানা খালে নেকি জাজে খানা খালে আমি খালে সি জাজে 10:30 বহি আছে নেক্সট দিনা ৰাতিপুৱা 4:30লৈকে বাহিৰৰ জাজ এজন একদম বোলে তেওঁ খাব নোপোৱা মানুহ নহয় বোলে সি আহি কেনে বোলে অসমত বোলে একদম ভোকতে যাব বোলে কিন্তু সিওতো ভোক লগা মানুহ ন তেতিয়াও সি মেইনটেইন কৰিলে আৰু সেইটো হৈ গ'ল মেনেজমেণ্টৰ এইটো কেলে খানাটো অপেন কৰি দিলে চবেই খাইছে তাত ঠিক আছে এতিয়া কি বনাইছে এইটো মেনেজমেণ্টে বুজিব তেওঁলোকে বুজিব এতিয়া সেইটো আমি ক'বলৈ নোৱাৰোঁ কেলে আমি নিজে আলহী হিচাপে গৈছোঁ আমিও মানে খাব পোৱা নাই সেইটো এতিয়া সেইটো ময়ো ধৰি নাথাকোঁ এইটো হৈ গ'ল খেল এখন পাতিছে তেওঁ বহুত কষ্টত পাতিছে কি তেওঁলোকে খাবলৈ যোৱা নাই কিন্তু তেতিয়া বডি বিল্ডিং লাইনত মানে খোৱা লাগে কেলে নাহকতে যেতিয়া মই পাতিছিলোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খানা দিছোঁ খাইছে কোনোবাই ক'ব পাৰিব বোলে পানী নাই পোৱা খানা পোৱা নাই কাৰোবাক খানা নাই খোৱা খিচিৰি দিছোঁ কাৰোবাক খানা নাই খোৱা চাহ দিছোঁ চাবলৈ অহা মানুহখিনিক পানী দিছোঁ ক'ল্ড ড্ৰিংকছ দিছোঁ চব আছে কোনো ক'ব পাৰিব খোৱা সেইটো মানে কি হ'ল আমাৰ মেনেজমেণ্টটো অলপ ঠিক আছিলে কেলে আমাৰ মানুহ আছিলে তেওঁলোকৰ এতিয়া নতুন জিম এটা খুলিছে ৰাজগড়ত ভাবিছে ৰাজগড় অঞ্চলটো অলপ ভাল হওক সেইকাৰণে খেল এখন পাতিছে ঠিক আছে বডি বিল্ডিঙৰ বিষয়ে অলপ জানক তেওঁলোকে সেইকাৰণে সাহস কৰিছে তেওঁলোকক আমি উৎসাহ দিব লাগে ৰাজগড়ৰ নিচিনা জেগাত য'ত গাড়ী মটৰো সুবিধা নাই তেতিয়াও তেওঁলোকে পাতিলে যে এখন খেল এখন হয় নাই আৰু এতিয়া কিছুমানে পোৱা নাই সেইটো এতিয়া কি খঙাবই সেইটো 85 যদি লাইন আপ হৈছে তাৰ যদি টপ 5 বাচিছে বাকীখিনি ল'ৰা এনেই অলপ খং উঠাটো জৰুৰী আৰু বডি বিল্ডিং লাইনত সেইটো চলে বেলেগ কথাটো আৰু জাজ মানে কি হ'ল আমাৰ এজন কি হ'ল আমি এজন জাজ এইটো কাৰণে ল'লোঁ আমি ভবা নাছিলোঁ যে ইমান মানুহ হ'ব দুজন জাজ আছিলে আমি যদি ভাবা হ'লে ইমান ল'ৰা আছে আমাৰ অসমত নেশ্যনেল বডি বিল্ডিং খেলত তা আমি নিশ্চয় নেক্সট টাইম আমি 4-5জন জাজ ল'ম আৰু খানাটো আমি আৰু ফাৰ্ষ্ট কথা কি টেষ্টিঙৰ কথা আহিছে এতিয়া আমি টেষ্টিংটো আগদিনাখন কৰিম খোৱা জেগা দিম যদি পাতোঁ আৰু যদি নাপাতোঁ তো কি হ'ব তোমালোকে এতিয়া ক'ত যাব লাগিব মাছুলমিনিয়া খালিব যাব লাগিব বা ICN কিমান যাবগৈ কিমান এনেই 50,000তকৈ বেছি 50,000 দি খেলিবলৈ কাৰোবাৰ সাধ্য আছে তাৰ কাৰণে আমি এটা কষ্ট কৰি ইমান দূৰৰ পৰা এজন জাজ আনিলোঁ জাজজনক আমাৰ থোৱালোঁ 4-5 দিন থাকিলে হোটেলত ঠিক আছে সেইটো এটা খৰচা বেলেগেই ঠিক আছে তে সেইকাৰণে কি হয় আমি নেচাৰেল বডি বিল্ডিং এখন শ্ব' এখন আনিব ধৰিলোঁ কেলে ল'ৰাখিনি অলপ মানে ফিউচাৰটো ষ্ট্ৰং হৈ থাকক ঠিক আছে নহ'লে বডি বিল্ডিং লাইনত আমি গম পাইছোঁ আমি বস্তু লৈছোঁ আমি গম পাওঁ কি ভুগিলোঁ কি প্ৰব্লেমত আমি ভুগিলোঁ মানে আমাৰ ষ্ট্ৰইড লৈ লোৱাৰ পিছত কি ভুগিলোঁ চুলি কেনেকৈ সৰিলে আমাৰ নেচাৰেল টেষ্টেশ্যন কিমান প্ৰব্লেম হ'ল আমি ভুগিলোঁ 100% কি আমি মিডিল ক্লাছৰ ল'ৰা আমি নোৱাৰোঁ মানে সিমানখিনি মানে টেষ্টিং কৰাই থাকিলে ব্লাড টেষ্ট কৰাই কিনে আমি আকৌ ৰিকভাৰ কৰিবলৈ কিন্তু আমাৰ চখ এটা আছে যে আমি লৈ ল'লোঁ খেলিলোঁ কিন্তু ভুগিলোঁ কিন্তু তোমালোকে সেইটো বস্তু নুভুগা তোমালোকৰ কাৰণে আমি এখন ফেডাৰেশ্যন এইটো কাৰণে আনিলোঁ যেন সেইটো নহওক ল'ৰাখিনিৰ কাৰণে ঠিক আছে আৰু অলপ ভুল চুল হৈ গ'ল সেইটো নেক্সট টাইম আমি শুধৰাব চেষ্টা কৰিম খোৱা বোৱাটো তাৰোপৰি আমাৰ অসমীয়া ভাষী জাজ এজন ঠিক আছে আমি এইটো মানুহবোৰৰ পৰা গম পালোঁ কি ভুল হ'ল ঠিক আছে ভুলবোৰ গম পালোঁ আমাৰ জাজ লাগিব 2-3জন তাৰপিছত আকৌ লাগিব আমাৰ তোমাৰ খোৱা বোৱাটো ভালকৈ দিব লাগিব এদিনৰ আগত টেষ্টিং কৰিব লাগিব ইনহেন্স আহিছে লোভিয়া কিছুমান আছে এতিয়া আহিবই ইমান হেভি মনষ্টাৰ আছে অসমত তেওঁলোকৰ লগত নেখেলি তোমালোকৰ লগত খেলিব আহিছে কিবা এটা টকাৰ কাৰণে হয় নাই এই টকাটো সেইটো মেনেজমেণ্টে বুজিব দেই তেওঁলোকে কি দিছে কি নাই দিয়ে সেইটো আমি মানে আমাক যোনটো এডভাৰটাইজ কৰিব দিলে আমি সেইটো এডভাৰটাইজ কৰিলোঁ মই যোনটো এডভাৰটাইজ কৰিলোঁ ইমান টকা দিব সেইটো মেনেজমেণ্টে জানিব কি দিব কি নিদিব তেওঁলোকে এতিয়া কেনেকৈ কি কৰিলে সেইটো মই বুজিব নাপাওঁ মই ইমান চাই থকা নাই সেইটো বস্তুটোত পিছত গম পাইছোঁ যে এনেকৈ হ'ল আমুক তামুক হ'ল কিছুমান বস্তুত ইমান ভৰালে পইচা ইমান দিলে সেইটো তেওঁলোকে বুজিব কি দিছে কি নিদিয়া তেতিয়া আমিও সেইটো ক'ব নাই যোৱা যে মেডেল পালা ন এইটোৱে লাগিছিলে এইটোৱে লাগে ন এইটো ইমান ইজি নেকি পোৱাটো নাই জীৱনত টান নাই সেইটো ঠিক আছে ইমান খৰচা কৰি কেনে কিছুমান ল'ৰা ইমান কষ্টত আহিছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আছে আমি 3 ঘণ্টা জইনিঙৰ টাইম লৈছিলোঁ 6 ঘণ্টা 7 ঘণ্টা যদি জইনিং ল'বলগীয়া হৈছে উপায় নাই এতিয়া ল'ৰাখিনি খেদাই দিম খেদাব নোৱাৰোঁ দূৰৰ পৰা আহিছে খেদাই নিদিম এতিয়া নেক্সট টাইম কি কৰিম অলপ ল'ৰা উলিয়াব লাগিব টাইম টু টাইম হ'ব লাগিব কেলে যোনখিনিয়ে প্ৰথম আহিলে সেইখিনি যাতে কষ্ট নহওক পিছত অহাখিনিতো ভালকৈ মজা এনজয় ল'লে কিন্তু আমাৰ যে 10টাৰ পৰা যে ল'ৰাবোৰে খাৰা হৈছে সেইখিনিতো প্ৰব্লেম হ'ল ন সেইটো আমি ঠিক কৰিম নেক্সট টাইম সেইটো আমাৰ ভুল আমি এটা টাইমত বন্ধ কৰি দিব লাগে চিধা কথা সেইটো আমি কৰিম মানে আমি 2টা বজাত বন্ধ কৰিব আছিলোঁ আমি সেইটো 6টাত বন্ধ কৰিলোঁ কেলে ল'ৰাখিনিয়ে জইনিং লৈ আছিলে
আৰু জাজে লগালগ জাজমেণ্ট কৰিব লাগি গ'ল দুজন জাজে ঠিক আছে এজন সিফালৰ পৰা জাজ আহিছিলে তেওঁলোকতো মই কথা পাতিলোঁ কালি কিন্তু মই জাজ কৰা নাই আমি জাজমেণ্টৰ নহয় আমি আছিলোঁ কি চাৰ্টিফিকেটখিনি ওপৰ পৰা তললৈকে কৰাল হয় নাই এতিয়া আমাৰ ওপৰত বস্তুটো পৰি গ'ল একো নাই কৰিব দিয়া কিন্তু তোমালোকৰ ফিউচাৰটো চাই কিনে মই এই খেলখন এই ফেডাৰেশ্যনখন যিমান পাৰিম মানে আৰু ঠিক ঠাক কৰি কিনে আৰু আগলৈ লৈ যাম এতিয়া মই এইটোৱে ক'ম যোনে যোনে কমে ইয়াত চাই আছে ভিডিঅ'টো আমাৰ তেওঁলোকক ক'ম যে প্ৰব্লেমবোৰ কি পালে নাম কৰিব নালাগে মোৰ প্ৰব্লেম কি পালে মোক জনাবলৈ আৰু মই পাৰিলে ফিউচাৰত এইখন ফেডাৰেশ্যন মানে কেনেকৈ আৰু ঠিক ঠাক কৰিব লাগে যিহেতু মই অসমৰ ইনচাৰ্জ এখন ফেডাৰেশ্যনৰ হয় নাই তো মই কি ঠিক ঠাক কৰিব লাগে সেইবোৰ মোৰ কাম নেক্সট মই কৰিম আৰু নেক্সট পাৰিলে মই নিজে পাতিব চেষ্টা কৰিম নিজে শুধৰাব চেষ্টা কৰিম কিছুমান ভুলবোৰ ঠিক আছে ইমানে ক'লোঁ আৰু কমেণ্টত জনাওক ৰাইজসকল যোনে যোনে চাইছে ভিডিঅ'টো কি আপোনালোকে প্ৰব্লেমবোৰ পালে প্ৰব্লেমবোৰ জনাওক চিঞৰি লাভ নাই এইটোত শুধৰাব চেষ্টা কৰিম নহ'লে মাচুল মিনিয়াত মই আমাৰ ল'ৰাক পঠিয়াব নোৱাৰোঁ আইচিনত পঠিয়াব নোৱাৰোঁ কেলৈ তাত 50-60 হাজাৰ টকা খৰচা আছে জইনিং ফিজে আছে ইমান 500 টকাত কোনো খেল নিদিয়ে ঠিক আছে 500 টকা এইটো আমাৰ ফিউচাৰটো বেয়া হৈ যাব লয়েষ্ট ইউ খেলিব গৈছে এনহেঞ্চবোৰৰ ওচৰত নহ'ব তাত হাৰি আহি যোৱা দুখে সেইকাৰণে আমি নেচাৰেল ফেডাৰেশ্যনখন উঠাব লাগে অসমত ভালকৈ আৰু কি প্ৰব্লেমবোৰ আহিছে সেইবোৰ আমাক জনাব লাগে মই গ্ৰুপত সুধিছোঁ বহুতে মোৰ গ্ৰুপটো আছে যোনটো গ্ৰুপত কৈছে দাদা জাজমেণ্ট লাগে খোৱা বোৱাটো অলপ ঠিক ঠাক লাগে ঠিক আছে আৰু টাইমটো অলপ সোনকালে হ'ব লাগে টাইমটো মানে কি সোনকালে মানে নহয় যিহেতু আমি নেচাৰেল বডি বিল্ডিং পাতিলে এদিনৰ আগত হ'ব এদিনৰ আগত মাতিব লাগিব ল'ৰাখিনিক ঠিক আছে ইমানে এতিয়া ছাৰে ক'লে যে অসমত বহুত হেভি ল'ৰা আছে এইবোৰ যোৱা মাচুল মিনিয়া আইচিনেট গ'লে হিলাই দিব কিন্তু তেওঁ মোক যিটো মই কথা পাতিলে সঁচাকৈ বহুত ভয়ংকৰ ল'ৰা আহিছে ইমান হেভি ল'ৰা আহিছে মানে এতিয়া কি হ'ল জানা টপ 10 যেতিয়া বাচিলে 85 ষ্টুডেণ্টৰ ভিতৰত টপ 10ত এতিয়া কি কৰিব জাজমেণ্টে ফিগাৰ গোটেইকেইটা ধুনীয়া কৈছে তলৰ জাজজনে কথা পাতিছে মই শুনিছোঁ ন গোটেইকেইটা টিপ টপ ফিগাৰ হেভি ফিগাৰ মানে উলিওৱা লাইকৰ নাই মানে তেওঁলোকৰ এতিয়া কি হ'ব তাত আকৌ লাষ্টত কি চাব লাগি গ'ল পজিংটো চালে তুমি এতিয়া পজিং এটা মাৰি এনে কৰাচোন পজিং এটা এনে জাষ্ট এনেই থাকাচোন এতিয়া চোৱা তুমি এই চল্ডাৰটো তোমাৰ ডাউন হৈ আছে যে এইটো অলপ এইটো উঠা মানে ছিষ্টেমত যদি নিমিলালা বস্তুটো ইকুৱেল নকৰিলা তোমাক তাত ফাউল কৰি দিছে তুমি এতিয়া ভৰিখনত তুমি চোৱা এনেকৈ গেপ কৰি যদি বাইচেপ মাৰিছা ন ল'ৰা ফিগাৰ ধুনীয়া কিন্তু আগত কি হয় কম ল'ৰা থাকিলে এক্সকিউজ হৈ যায় সেইটো ফিগাৰতে চলি যায় এতিয়া ইমান হেভি যেতিয়া ল'ৰা হৈ যায় ন লাষ্টত কি হয় পজিং চাবলগীয়া গ'ল এতিয়া কোৱাৰ্টাৰ টান মাৰিছে কি কৰিছে ফ্ৰণ্ট প'ষ্ট দিছে ফ্ৰণ্ট প'জে দিছে কোৱাৰ্টাৰ টানটো আকৌ ফ্ৰণ্টে থাকি গৈছে কিছুমান কি কৰিছে জিন্স মডেলত এতিয়া বাইচেপত অলপ হেৰি কৰি দিছে বস্তুটো মানে যি আছিলে অলপ ষ্টাইলিছ হ'ব লাগে আৰু কিছুমান ডাঙৰ চাইজ থকা ল'ৰা আহি গৈছে যোন জিন্স মডেল মানে নাহাজে কেলৈ সেইটো আমাৰ ওচৰত অপশ্যন আছিলে যে এনেকুৱা নৰ্মেল ল'ৰা আছে কিন্তু কিছুমান হেৰিত কি হয় অপশ্যন নাথাকে টপ 4-5 থাকিলে কি হয় দিবলগীয়া হয় এইবোৰ এজনক জিন্স মডেল দিলে কি হ'ল এজনক নিদিলে এইদিনত যে খেল হ'ল আনিক আৰু এজনৰ যে আনিক ঘোষ চালা নাই আনিক ঘোষৰ অলপ চল্ডাৰটো অলপ উঠি আছিলে সিটোৰ ল'ৰা বহুত ধুনীয়া আছিলে ফিগাৰটো কেঞ্চেল কৰি দিলে কেলৈ কৰিলে জানো নাই ইমান টপ দুইটা টপ তাৰ মাজত কি কমি কি আছিলে দুইটাৰ নাছিলে তেতিয়া কি হ'ল এইবোৰ চালে সেইবোৰ চাই মানে ঠিক আছে কিন্তু নেক্সট টাইম আমি কি কৰিম জানো জাজৰ লগত আমি আমাৰ পাৰিলে অসমৰ বডি বিল্ডাৰ কেইজনমান থ'ম ভাল চাইডত থাকিব 5-6 জন তেওঁলোকৰো অলপ ডিচিশ্যন মিলাই কিনে থ'ব আৰু আমি কি কৰিম এটা অডিয়েঞ্চৰ ফালৰ পৰা ক'ম এটা মেডেল থাকিব জাজৰ ফালৰ পৰা এটা মোৰ হিচাপত মই যোনটো কৰিম এতিয়া মানে কিছুমান মই চেঞ্জিং কৰিম মই সেইটো জাজৰ ফালৰ থাকিব এটা থাকিব অডিয়েঞ্চৰ ফালৰ পৰা ঠিক আছে অডিয়েঞ্চে এজনক দিব তোমাক যদি ফাৰ্ষ্ট দিছে জাজে তোমাক আকৌ অডিয়েঞ্চেও সুধিব লাগিব 4জন মানে আছে যেনেকৈ অডিয়েঞ্চে বোলে ইয়াক দি দিলে ফাৰ্ষ্ট অডিয়েঞ্চৰ ফালৰ পৰা এটা মেডেল থাকিব ঠিক আছে আমি নেচাৰেল ফেডাৰেশ্যনখন চলাব লাগিব উপায় নাই ঠিক আছে নচলাম গ'লে নচলাব পাৰোঁ কিন্তু কি হ'ব তোমালোকে সেই আগৰ নিচিনা অকল জিম মাৰিবা ঘৰ যাবা শুবা বডি বনালা শুলা পূজাত দেখালা শুলা আৰু বেলেগ কাম নাথাকিব খেল নাথাকিব ৰাস্তা লাগিব সেই ৰাস্তাটোৰ কাৰণে মই অসমত ভাবিছোঁ আহক বাহিৰৰ পৰা মানুহজন আনিব লাগিব ন অসমতো কোনোবাই কৰি চোৱা নাই আজিলৈকে ইমান বছৰ হৈ গ'ল এখন নেচাৰেল বডি বিল্ডিং ফেডাৰেশ্যন খোলক তা আমি এইখন ফেডাৰেশ্যন এৰি দিম আমাৰ ল'ৰাকেইটা খেলিব ঠিক আছে কোনোবাই যদি কৰি দিয়ে মই এইবোৰ কষ্ট কৰি নাথাকোঁ মই জিমত লাগি থাকিম মই অকল ট্ৰেইনিং দিম ট্ৰেইনিঙত পইচা কমাম জিমত পইচা কমাম মই এতিয়া খেল চেল পাতি নাথাকোঁ ইমান টেনশ্যন লৈ কিনে খেল পাতিব নাই চিধা কথা কোনোবা এজন যদি আছে মানুহ এনেকৈ নেচাৰেল ফেডাৰেশ্যন আনক অসমত এটা ভাল ৰেট এটা বান্ধক ফিজ এটা
মই এইবোৰ ফেডাৰেশ্যন এৰি দিম, মই ইমান টেনশ্যন লৈ কিনে খেলাব নাই আৰু ঠিক আছে। কেলৈ টেনশ্যন ল'ম মই এনেই, বহুত বেলেগ লাখ লাখ টকা মই কমাইছোঁ, তেনেকুৱাতো নহয় হয় নাই? তেতিয়াহ'লে সেইটোৱে কথা। ধন্যবাদ।